নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অসামৰ অন্য ভিডিঅ'লৈ আৰু আজি দুদিনেই হ'ল মই আহিছিলোঁ কাৰ্বি আংলঙৰ বৰ্তমান আছোঁ হাওৰা ঘাটৰ এৰা দীঘলপানী গাঁৱত আৰু মোৰ লগৰ বন্ধু মই কৰ্মসূত্ৰে দিল্লীত থাকে আমি একেলগে পঢ়া ময়ো আছিলোঁ দিল্লীত একেলগে দীপাংকৰ শইকীয়া আৰু দীপাংকৰ ঘৰত আহিলোঁ আজি ছেকেণ্ড ডে খালোঁ এতিয়া এই আহিছে আজি 6-7 মাহে হ'ল লকডাউনৰ কাৰণে ঘৰতে আছে আৰু দীপাংকৰ হাই কোৱা Hi everyone. আছে দীপাংকৰ আৰু দীপাংকৰ দেউতাকৰ কাৰণে ফ্ৰুটছ কাটি আছে সি বহুত হেল্থ কনচিয়াছ হয় আৰু বহুত কেয়াৰ লৈছে আৰু মই খুব ভাল পাইছোঁ তাৰ বাপেকৰ কাৰণে ফাদাৰৰ কাৰণে বহুত কেয়াৰ লৈছে ফ্ৰুটছ হওক বা যিকোনো খাদ্য যিবিলাক খাব লাগে বডিত যিকেইটা বস্তু লাগে তাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় আৰু তাৰ মাক বিশেষ খুৰীয়ে ধুনীয়া ধুনীয়া ৰেচিপি বনায় তেওঁ এটা ইউটিউব চেনেল আছে ইউটিউব চেনেলটো মই আপোনালোকক ডেছক্ৰিপশ্যনত লিংকটো দি দিওঁ ধুনীয়া খাদ্য বনাই বিশেষকৈ বইল ৰেচিপি বনায় এক খুৰী আছে এইফালে হওক এক খুৰী আছে দশমেশ কিটচেন বুলি আছে চেনেলটো আজি এটা ধুনীয়া এটা ৰেচিপি বনাই খুৱাব আজি কি বনাব আজি দহি কচু মান কচু আৰু চব বইল বনায় খুৰীয়ে ধুনীয়াকৈ আৰু মাছটো যে বনায় মাছটো কলপাত যে আমাৰ অসমীয়া কলপাতত মেৰিয়াই পেলাই মেৰিয়া নহয় নে কলপাতত ফ্ৰাই কৰি তেল দি ফ্ৰাই কৰে সৰ্বসাধাৰণ মানুহে এতিয়া মই নতুন এটা ৰেচিপি মানে লৈ আহিছোঁ কলপাতত মাছ ফ্ৰাই কৰি ইয়াত খুৰাও আছে খুৰা নাই একো নাই খুৰা আছে ঠিকে আছে বাৰু আজি এতিয়া ধুনীয়াকৈ প্ৰচেছটো দেখুৱাম খুৰীয়ে কেনেকৈ বনায় আৰু খুৰী চেনেলটো মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম আৰু চেনেলটোৰ নাম মই আকৌ কৈছোঁ দশমেশ কিটচেন খুব ভাল পাব আপোনালোকে চাই আপোনালোকে বিশেষকৈ বেনিফিট হ'ব যিবিলাক ৰোগী হয় ডায়েবেটিছৰ ৰোগী হওক বা হাৰ্টৰ ৰোগী হওক তেওঁলোকে কেনেকুৱা খাদ্য খাব লাগে তাৰ ওপৰত তেওঁ ভিডিঅ' বনাই আছে আপোনালোকে চেনেলটো গ্ৰ' হোৱাত সহায় কৰক আৰু চাই থাকক আপোনালোকে আমি বজাৰলৈ যাওঁ এতিয়া খুৰীয়ে ধুনীয়াকৈ ৰেচিপি বনাব বিশেষকৈ মাছ আনিবলৈ যাওঁ এইটো হৈছে সিহঁতৰ ঘৰ দীপাংকৰহঁতৰ ঘৰ খেতি হ'লেও মাছ চাছ লাগি লৈছোঁ বিশেষকৈ আছোঁ হোৱা জেগাত আহিছোঁ আৰু মাছৰ বিশেষকৈ প্ৰয়োজন আহক যাওঁ আৰু লগতে আপোনালোকৰ এৰা দীঘলপানী গাঁওখন লাষ্ট সীমা ইয়াৰ পৰা ষ্টাৰ্ট হ'ব সিহঁতৰ ঘৰৰ পিছৰ পৰা কাৰ্বি গাঁও এখন হৈছে কাৰ্বি গাঁও এই গাঁওখনৰ নাম কি Serap Tokbi গাঁও এইটো এটা কাৰ্বি নেম হয় চেৰেক টকবি নে Serap Tokbi গাঁও কালি আমাৰ গাঁৱৰ গাঁওবোৰৰ নামত গাঁওবিলাক হয় কাৰ্বি গাঁও আপোনালোকে গম পালে গাঁওবুঢ়াৰ নামতে গাঁওখনৰ মানে নাম হয় আৰু গাঁওবুঢ়াৰ নাম কি আছিলে চেৰেক টকবি আৰু গাঁওখন দেখুৱাই আছে প্ৰথম আপোনাৰ ইয়াৰ পৰা ষ্টাৰ্ট হৈছে গাঁওখন চাওক পেংলং মানে যেন হ'ল নৈসৰ্গিক দৃশ্যৰে ভৰপূৰ কি ধুনীয়া চাওক চাৰিওফালে পাহাৰ আৰু এইখন ধুনীয়া পথাৰ এখন ইফালে পাহাৰ আপুনি দেখিছে দূৰ দিগন্তত আপুনি পাহাৰ দেখি আছে আৰু কাৰ্বি আংলঙৰ কি ক'ম মই ইয়াত ধুনীয়া ধুনীয়া ৱাটাৰফলছ আছে ভেলুঘাট হওক বা পানীমূৰ হওক বা চিলনী জান হওক কিমান ধুনীয়া ধুনীয়া আৰু মই য'ত গৈ আছোঁ এতিয়া গৈ আছোঁ বৰ্তমান হাওৰা ঘাট টাউনৰ অভিমুখে দীঘলপানী গাঁৱৰ পৰা আৰু বিশেষকৈ পৰিৱেশটো চাই খুব ভাল লাগিছে মই এইবাৰে প্ৰথম নহয় ইয়াৰ আগতো বহুতবাৰ আহিছোঁ আৰু আপুনি নেচাৰেল পৰিৱেশ চাওক আৰু এটা এটা প্ৰতীকী এইটো কাৰ্বি আপুনি কাৰ্বি আংলঙত যিকোনো ঠাইতে যাওক এনেকুৱা এটা প্ৰতীকী আপুনি দেখিব পাব আৰু এইখন হৈছে আপোনাৰ হাওৰা ঘাট টাউন আৰু হাওৰা ঘাট টাউনৰ মাজ মজিয়াতে আছে এইটো এটা কাৰ্বি প্ৰতীকী আৰু এইখন সদ্যব্যস্ত হাওৰা ঘাট টাউন চাওক দলংখনে হোজাই ডিষ্ট্ৰিক্ট আৰু কাৰ্বি আংলং ডিষ্ট্ৰিক্টক পৃথক কৰিছে আৰু এখন যমুনা নদী নেকি
দেখা নোপোৱা এটা বস্তু হয় আপোনালোকৰ ঘৰত আছে এইটো হৈছে কৰজা টেঙা কৰজা টেঙা গছো আছে খুৰীৰ লগত উভয় নদী চব বস্তু ইয়াতে চব পায় কৰজা টেঙা আছে এইফালে এটা পুখুৰী আছে পুখুৰীত লোকেল মাছ খায় আৰু আপোনাৰ বাৰীতো বিভিন্ন ধৰণৰ শাক চব্জি লগাইছে আৰু মোক কালি দেখুৱাইছিলে দীপাংকৰে কিন্তু কৰজা টেঙা কৰজা টেঙাৰ পৰা আচাৰ বনাই খুৰীয়ে ধুনীয়া ধুনীয়া ৰকমৰ আচাৰ আগতো মই নগাঁৱত থাকোঁতে বহুত খাইছোঁ আৰু এতিয়া মই খুৰীৰ ওচৰত যাম খুৰীয়ে এৰেঞ্জমেণ্ট কৰিলে গোটেইখিনি এৰেঞ্জমেণ্ট মানে আজি কলপাতত মাছ ফ্ৰাই কৰিব বিনা তেলত আপোনালোকক দেখুৱাই আছোঁ চাই থাকক আজি খুৰীয়ে ধুনীয়া এটা ৰেচিপি বনাই খুৱাব তেওঁ বিশেষকৈ বইল খানা বনায় আজি খুৰী কি বনাই খুৱাব আজি খুৰীয়ে মাছটো কলপাতত বনাব কলপাত আছে এইটো কেৰাহী আছে আৰু আপোনাৰ তেল নিদিয়ে নে তেল নিদিয়ে আৰু এয়া হৈছে কচু প্ৰথম তেওঁ আপুনি ইয়াতে মাছ বিনা তেলত কলপাতত ফ্ৰাই কৰিব কলপাতত ফ্ৰাই কৰি ইয়াৰ লগত আজি বনাই খুৱাব আৰু খুব ভাল লাগিব খুৰীয়ে ধুনীয়া ধুনীয়া বনাই মই তেওঁৰ চেনেলটো আকৌ কৈছোঁ মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম আপোনালোকে তেওঁৰ চেনেলটোৰ মানে গ্ৰ'হত সহায় কৰিব ধুনীয়া ধুনীয়া বনাই মানে চাইছোঁ অলৰেডি ৰেচিপি ধুনীয়া বনাই চাই থাকক জুইত বনাই ৰেডি খুৰীয়ে বনাইছে কচু মান কচু আৰু আপোনাৰ মাছ পাতত দি বনাইছে আপোনালোকক দেখুৱাইছোঁ প্ৰচেছটো কেনেকৈ বনাই খুৰীয়ে ভাত কেৰেলা আছে ধুনীয়া পৰিৱেশত ইয়াত খুব ভাল লাগে অকণ খাই খুৰী আপুনি বনোৱা আজি খাম আজি বইল খুৰীয়ে বনালে বইল কৰি আৰু মাছ বনাইছে পাতত দি এইটো কি আছিলে কলপাতত দিয়া মাছ ইমান টেষ্টি হৈছে সেইকাৰণে আঞ্জাকণটো আৰু মজা লাগিছে বহুত টেষ্টি হৈছে আপোনালোকে চেনেলটো মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম খুব ধুনীয়া বনায় আৰু বিশেষকৈ পাতত মানে কলপাতত যদি বনায় এনেও সোৱাদ লাগে আৰু আজি মই বিশেষকৈ ভাল পাইছোঁ তেল যে দিয়া নাই এইটো বিনা তেলত বনাইছে তেল যে দিয়া নাই এইটো মানে লগা নাই যে তেল দিয়া নাই বুলি তেল দিয়া নিচিনা লাগিছে কিন্তু তেল দিয়া নাই খুব ভাল লাগিছে কেনেকুৱা পেলাই চাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক